खुलुमबाय फुंबिलिनि रादाबखौ फरायदों आं राजिब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे राजखान्थिनि खौरां आरो बे समाव उदालगुरि जिल्ला बिजेपिनि आफादगिरि सुनिल कुमार बसुमतारी बिथाङा बिबान एंगारबाय आरो बिबान एंगारनायनि गुबै जाहोनफोरखौ बे समाव सुनिल कुमार बसुमतारी बिथाङा थामहिनबा बिजेपि राजखान्थि दोलोखौ मा जाहोनाव एबा बिजेपि राजखान्थि दोलोनि जा उदालगुरि जिल्लानि डिस्ट्रिक्ट आफादगिरि बे बिबानखौ मानो थाखाय एंगारखो एबा बिजेपि राजखान्थि दोलोखौ मानो थाखाय नागारखो बेखौ बिथाङा खौरांगिरि मेलनि गेजेरजों रोखा खालामदों। बे समाव बिथाङा माखासे मानि बाथ्रा फोरमायदों दि बिजेपि राजखान्थि दोलोआ थामहिनबा नेशनेल पार्टिया मालाब्लाबो रिजनेल पार्टिखौ गनाया एबा मोजाङै नोजोर होआनो बे समाव बाथ्रा बुंदों आरो नैथियाव बे समाव बुंदों रिजनेल पार्टि थामहिनबा ओनसोलारि जा दोलो बे ओनसोलारि दोलोखौ फोथायनो हायो नाथाय नेशनेल पार्टिखौ फोथायनो हाया होननानै बे समाव बाथ्रा बुंदों आरो ओनसोलनि जेंनाखौ नेशनेल पार्टिया मालाब्लाबो नोजोर होआ होननानै बे समाव बाथ्रा बुंदों सुनिल कुमार बसुमतारी बिथाङा आरो फैबाय थानाय समाव बिथाङा माबे राजखान्थि दोलोआव जगदान जागोन बे समाव फिन फोरमायबावदि बेफोरबायदि बाथ्राखौ बुंदों जे माबे राजखान्थि दोलोआव थांनाय जागोन दासिमबो थिरांथा जायाखै नाथाय जुदि बायसान्स जुदि माबेबा राजखान्थि दोलोआव थांनाय जायोब्लाबो बेखौ इयुननि समाव मिथि मोनगोन होननानै बे समाव सुनिल कुमार बसुमतारी बिथाङा रोखा फोरमायो। बे समाव फिन फोरमायबावोदि नेशनेल आरो रिजनेल पार्टिनि गेजेराव गोबां फारागथिखौ आसि थुनानै दिन्थिदों सुनिल कुमार बसुमतारी बिथाङा। दानिया फैदो बिदिब्ला रिजनेल पार्टिजों थायोब्ला माबोरैहाय जौगानाय फैयो आरो नेशनेल पार्टिजों थायोब्ला एबा नेशनेल दोलोजों थायोब्ला ओनसोलारि जौगानायनि थाखाय माबोरै बिथांमोना सानो एबा ओनसोलनि थाखाय साननायाव बेसेबां जानगाराव थायो नेशनेल दोलोआ बेनिफ्राय बेफोरबायदि बाथ्राखौ जों सुनिल कुमार बसुमतारी बिथांनिफ्राय आबुङै खोनासंदों लादोनि কথাটোতো মানে এজন কাৰ্যকৰ্তা হিচাপে সকলোৰে কিবা এটা ইচ্ছা থাকে কিবা পাবৰ কাৰণে ইচ্ছা থাকে সেইটোলৈ মই ইমান ডাঙৰ ষ্টেপ নল'লোহেঁতেন কিন্তু মই ভাবোঁ যে এটা মানে ফ্ৰীডম এটা মোক লাগে সেই ফ্ৰীডমটো মই নেশ্যনেল পাৰ্টিত থাকি পেলাই পাৰ্চনেল গ'ল যোনটো ছেটিছফেকশ্যন ফ্ৰীডম মই যি কৰিব বিচাৰোঁ সেইটো মই কৰিব লাগে কাকো মই ইমানখিনি অৰ্ডাৰ ওপৰৰ পৰা অহা এইবিলাক মই ইমানখিনি ভাল নাপাওঁ আমাৰ ইয়াত লোকেল যি আছে সেইটো আমাৰ মতে হ'ব লাগে আমাৰ কথা শুনিব লাগে আমাৰ মানুহক আমি আটাইতকৈ বেছি বুজি পাওঁ সেই বস্তুটো কানেকশ্যনটো অলপমান নেশ্যনেল পাৰ্টিৰ লগত কেতিয়াবা নহয় নেকি মই এনেকুৱা ভাবোঁ আৰু সেইটো কাৰণে এটা গেপ থাকি যায় সেইকাৰণে মই ভাবোঁ যে যদিও পাৰ্টিত মই নাথাকোঁ তেতিয়া মই বেছি সময় নিজৰ কাৰণে ঘূৰা ফুৰা উন্নতিৰ কথা মানুহৰ লগত লাইফটো বহুত শ্বৰ্ট সেইকাৰণে সেইবিলাক এটা থাকে সেইটো কাৰণে মই মোৰ মতে আঞ্চলিকবাদটো বেয়া নহয় ভাল হয় আঞ্চলিক মানে ৰিজনেল পাৰ্টি কৰিব পাৰিলে তেওঁলোকৰ নিচিনা মানে কোনো পাৰ্টিয়ে নাই ৰিজনেল পাৰ্টি লোকেল ইছ্যুজবিলাক বেছি বুজি পায় আৰু মানুহৰ ওপৰত এইটো লিডাৰশ্বিপটো থাকে মানুহ ৰিজনেল পাৰ্টিটো লিডাৰশ্বিপ ল'বৰ কাৰণে বেলেগ অন্য মানুহো থাকে বেলেগ পাৰ্টি থাকে ৰিজনেল পাৰ্টি কিন্তু লিডাৰশ্বিপ ভাল হ'ব লাগে পাৰ্টি ৰিজনেল হ'ব লাগে সেই তেতিয়া হয়তো ৰিজনটো অলপ বেছি আগুৱাই যাব নেশ্যনেল হয় মোৰ ভাৱটোতো সেইটোৱে মই আপোনালোকক কৈছোঁ নেশ্যনেল পাৰ্টিক মই ইমান সমৰ্থন নকৰোঁ ৰিজনেল পাৰ্টিক মই ভাল পাওঁ যদি তেনেকুৱা ফিউচাৰত কোনোবা কিবা কয় তেনেহ'লে এইটো বেলেগ কথা কিন্তু মই ফ্ৰীডম মোৰ ভাল পাওঁ আৰু লোকেল ৰিজন ডেভেলপ কৰাটো মই ভাল পাওঁ ময়ো ভবা নাই যে মই যে ৰিজাইন দিলে ইমানখিনি মানে মিডিয়াত আহিব সেইটো মই ভাবাও নাই তাৰপিছত চিম্পল ৰিজাইন দিলোঁ ঘৰত থাকিম আৰু কেইদিনমান আৰামত এইটো ট্ৰেইনিং মই যোগাযোগ কৰিলোঁ এইটো কৰি কামটো কৰি থাকোঁ মানে পাৰ্চনেল গ'ল আৰু ছেল্ফ ছেটিছফেকশ্যন এতিয়া বিজেপিত মই আছিলোঁ 4.5 বছৰ কামটো মই কৰিবলগীয়া আছিলে কৰিছোঁ আৰু মই য'ত থাকোঁ মই 100% দি পেলাই কাম কৰোঁ 100% দি পেলাই কাম কৰোঁ সেই হিচাপত মই কাম কৰিছোঁ কিন্তু এই ইছ্যুজ কিছুমান নেশ্যনেল ইছ্যুজ ফ'কাছ বেছিভাগ নেশ্যনেল ইছ্যুজবিলাক কৰি আমাৰ সময়
বেছিভাগ ৱেষ্ট হোৱা যেন লাগে সেইটো কাৰণে মই ভাবিছোঁ যে একদম লোকেল ইছ্যুজ লগত কাম যদি কৰাহেঁতেন ফ'কাছ কৰিলেহেঁতেন ডেভেলপমেণ্ট ইছ্যুজ আছে লোকেলত কিবা কিবি আছে মানুহ কানেক্ট কৰি পেলাই তেতিয়া মই ভাবোঁ যে এইটো বেছি ভাল হ'ব নেশ্যনেল পাৰ্টি এনে ভাল অবজেক্টিভ তেখেতসকলৰ এইটো লক্ষ্যটো কিন্তু নেশ্যনেল পাৰ্টি কেতিয়াবা বেছিভাগ ওপৰৰ পৰা যি অৰ্ডাৰটো আহে সেইমতে কৰিবলগীয়া হয় এইটো হয়তো মানুহবিলাকে বুজি নাপায় তথাপিও কৰিবলগীয়া হয় কোনো নেতাৰ লগত মোৰ বেয়া ভাৱ নাই দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতো মোৰ কোনো বেয়া ভাৱ নাই আমি বহুত আগত ওদালগুৰিতো হ'ল ডাঙৰ ডাঙৰ মানুহ বি পি এফৰ ৰেভন বেমাৰী আছে এইফালে ধনচিৰি আধা পৰে তাত ফ্ৰেছ মচা ইজন আছে হৰিচিঙা আধা পৰে ওদালগুৰি বিয়া তাতে ত্ৰিদীপ বেমাৰী আছে স্পীকাৰ এই ডাঙৰ ডাঙৰ যেতিয়া নেতা থাকে তাত তেওঁলোকে দিব বিচাৰিলেও ৰাইজে তাত নামানিব পাৰে গতিকে মোৰ এটা পাৰ্চনেল এনালাইচিছত ওদালগুৰি বিধানসভা আৰু মাজবাট বিধানসভাত মানে একো চান্স নাই সেইটো কাৰণে আৰু দুটা মেক্সিমাম হ'ব পাৰে লাষ্টত এটাও হ'ব পাৰে গৈ গতিকে এইটো হ'ল এনালাইচিছ মোৰ ইয়াত ক'বলগীয়া একো নাই মোক এম এল এও নালাগে মোক এম পিও নালাগে মই একদম ফ্ৰীডম সহকাৰে কামটো কৰি যাব বিচাৰোঁ শান্তিৰে কামটো কৰি যাব বিচাৰোঁ ৰেষ্ট ল'ব বিচাৰোঁ অলপমান আৰু মোৰ যি পেশ্যন আছে ইণ্টাৰেষ্ট সেইটো মই কাম কৰি গৈ থাকিম ভৱিষ্যতৰ কথা মই একো নাজানো ক'ৰবাত যদি কিবা হয় এইটো ফিউচাৰৰ কথা নাই একদম কমপ্লিটলি মোৰ লগত কোনো নেতাও মোক কণ্টেক্ট কৰা নাই বিজেপিৰ বহুতে কণ্টেক্ট কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া বহুতবাৰ ফোন কৰিব চেষ্টা কৰিছিল যিহেতু মই নেশ্যনেল পাৰ্টি এৰিয়ে দিলোঁ গতিকে আৰু তাত মোৰ বিজেপিৰ লগত মোৰ বেয়া নাই কাৰণ মোৰ বহুত পুৰণা এটা মোৰ ডাঙৰ ডাঙৰ নেতা বিজেপিৰ চব প্ৰায় 3-4জন মোৰ একদম ভাল বন্ধু ইউনিয়ন মিনিষ্টাৰ হোৱাৰ পিছত আৰু যোগাযোগটো কমো হয় গতিকে বিজেপি মোৰ কাৰণে মই বহুত আগৰ পৰা থকাৰ কাৰণে মোৰ লগত ৰিলেশ্যনটো ভাল চবলৈ সেইকাৰণে মই বেয়া নাপাওঁ মোৰ পাৰ্চনেল ৰিজন আৰু এইটো যে আমাৰ ইয়াত অলপ মই শান্তি বিচাৰোঁ ফ্ৰীডম বিচাৰোঁ আৰু পাৰিলে টুকটাক লোকেল যি বেনিফিট এই লোকেল বেনিফিটৰ কাৰণে কাম কৰোঁ আঞ্চলিকবাদটো মই বিশ্বাস কৰোঁ সেইটোৱে